স্বাগতম সংস্কৃতি নগৰী তেজপুৰ আৰু এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু ঘন কুঁৱলীয়ে পদুম পুখুৰীৰ বিস্তীৰ্ণ পৰিৱেশ আৱৰি ৰাখিছে। আজি গণতন্ত্ৰ দিৱস আৰু এই গণতন্ত্ৰ দিৱসত এটা সুন্দৰ পৰিৱেশৰ বিনন্দীয়া দৃশ্যৰাজি সংস্কৃতি নগৰী তেজপুৰৰ দেখাম আৰু আমি চাৰ্চফিল্ড অভিমুখে গৈ আছোঁ। চাৰ্চফিল্ড তাতেই আজি গণতন্ত্ৰ দিৱসৰ মহোৎসৱ পদুম পুখুৰীৰ বিস্তীৰ্ণ পৰিৱেশ আমোল ওলায় আৰু ইয়াতে প্ৰসিদ্ধ ত্ৰিমূৰ্তি অসমৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তি সুশোভিত বাতাবৰণ বহুত সুন্দৰ পৰিৱেশ। এই পৰিৱেশখিনি আপোনালোকে উপলব্ধি কৰক। অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী ডাঙৰীয়া এই উষা নগৰীতে বিদ্যমান। এই বাবু পদুম পুখুৰীৰ বিস্তীৰ্ণ পৰিৱেশ আৰু দেখিছে এটা হাঁহ, এইটো সদায় থাকে, এই ঠাইতে থাকে, অকলশৰে ঘূৰি ফুৰে। ইয়াক আমি বিচাৰি আহোঁ আৰু ৰাতিপুৱা 7 বজাৰ পৰাই বাইজান থাকে। বাইজান, গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা দেই। এইবাৰ গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত মই ত্ৰিমূৰ্তি উদ্যান দেখাইছোঁ। ত্ৰিমূৰ্তি উদ্যানৰ প্ৰসিদ্ধ ভূমি আৰু ইয়াতেই 3টি দিনৰ আগত আৰম্ভ হৈছিল সোঁৱৰণি সাহিত্য সাংস্কৃতিক বৰ্ষ 2021। আমি গৈ আছোঁ চাৰ্চফিল্ড অভিমুখে। চাৰ্চফিল্ড অভিমুখে আহি আছোঁ আমি। তাতে গণতন্ত্ৰ দিৱসৰ এটা বিনন্দীয়া পৰিৱেশ আছে। ৰসৰাজৰ প্ৰতিমূৰ্তি, ৰসৰাজ চিৰছে নেহি মোৰ ভাষা জননী, সৈন্যে পুণ্যে হিত পাব, চিৰছে নেহি ভাষা জননী। সুভাষ চন্দ্ৰ বসু বিনন্দীয়া পৰিৱেশত তেজপুৰ এইবিলাক গাড়ী আহিব দিয়া নাই। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াৰ কাষতে আছে চাৰ্চফিল্ড। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি এটা সুন্দৰ আৰু দেশৰ গণতন্ত্ৰ দিৱসৰ মহা আয়োজন কৰি থকা হৈছে। প্ৰতিমূৰ্তি লাচিত বৰফুকন, জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এক মহা আয়োজনৰ পৰিকল্পনা।
মানুহে পুৰণি সোপা উঠিব No